হাই গাইজ, ছাগলীক মানে এতিয়া দানা দি আছো। এইটো হ'ল মাকৈ আৰু সেইটো হ'ল বেয়া বুট আৰু বুটৰ বাকলি, যিবিলাক মানে বেষ্ট হৈছে এইবিলাক দানা মই মানে এতিয়া দি আছো। আৰু আপোনালোকে আপোনাৰ ফাৰ্মৰ ছাগলীকেইটাক সেইবিলাক দানা দিব পাৰে। মাকৈ মানে ইমান বেছিকৈ নিদিয়ে, অলপহে দিওঁ। সেইটো মানে বেলেগত থাকে, বেলেগ জেগাত থাকে। আৰু এইটো হ'ল ছাগলীক মানে এতিয়া পানী দিলোঁ খাবৰ কাৰণে। আৰু চাব পাৰে তলত মানে একো নাই। এইবিলাক মানে দিছোঁ খাবৰ কাৰণে। এইবিলাক চাওক, ভাত আৰু সেইবিলাক মিক্স কৰি দিলোঁ খাবৰ কাৰণে। ছাগলীক মানে পানী বেছিকৈ খুৱাব লাগে, তেনেহ'লে ছাগলীৰ গ্ৰ'থটো ঠিক থাকে। এইটো মানে মই নক'লে নহ'ব, এইটো মানে তাৰে পোৱালি, তাৰ নহয়, সেইটো বুঢ়া ছাগলীৰ পোৱালি। এইটো এটা, সেইফালে এটা আৰু এটা বাহিৰত আছে, 4টা পোৱালি দিছিল এইটো ছাগলী। সেইটো মানে হাইটটো 38 মান হ'ব আৰু বডি ৱেইটটো 42 কেজি মান হ'ব।